হেল্ল' বলক আজি অকণমান অকণমান কিবা কিবি চাওঁ ৰেডি হৈ গ'লোঁ অকণমান ঠাণ্ডা পৰিছে গতিকে জেকেটটো লগাই দিছোঁ এইখন হৈছে বৰদুবি টাউন মই তিনিচুকীয়া বৰদুবিত থাকোঁ আৰু টিলিঙা মন্দিৰ ইয়াতে আছে একদম ওচৰতে আৰু বজাৰখন এনেই অলপ দেখুৱাইছোঁ আপোনালোকক চাই লওক আৰু তাৰপিছত যাত্ৰা আৰম্ভ কৰিম আকৌ তো বলক গৈ আছোঁ তই লগৰজন আহি পোৱা নাছিলে অলপ ৰখি দিলোঁ ইয়াতে এইখন দলং দৃশ্যটো ভাল লাগে বহুত ধুনীয়া লাগে ইয়াৰ দৃশ্যটো একদম আউটষ্টেণ্ডিং লাগে মানে দুয়োফালে পুৰা ধুনীয়া সেউজীয়া আছে লগৰজন আহি পোৱা নাই ইয়াত গোটেই আঁচু লিখি থোৱা আছে আঁচু অধিৱেশন যিহেতু চলি আছে গতিকে ইয়াতে অলপ ৰৈ দিলোঁ আৰু প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্যৰ আমেজো ল'লোঁ অলপ গাড়ী অহা যোৱা কৰি আছে আৰু বৰ্তমান মই গৈ আছোঁ টেঙাখাট ক'ত গৈ আছিলোঁ কোৱা নাছিলোঁ গৈ আছোঁ টেঙাখাটত গৰু ভেকচিন দিয়া চাবলৈ গৈ আছোঁ আজি আৰু তাৰপিছত লগৰজনে লগ ধৰিলে গতিকে গৰু ভেকচিন দিয়াটো চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ টেঙাখাটলৈ গৈ আছোঁ তাত হৈ আছে আপোনালোকৰ এটা গৰু প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে এটা গৰু ভেকচিন কিদৰে হয় তাৰ বাবে এটা প্ৰশিক্ষণ চলি আছে আৰু প্ৰকৃতিৰ ধুনীয়া আমেজ লৈ গৈ আছোঁ দলং অকণমানি দলং এখন আৰু এখন পাম সেইখনো পাৰ কৰোঁ তাৰপিছত গৈ আছোঁ আৰু এই জেগাডোখৰ অলপ ৰিস্কি হয় ৰাতিৰ ক্ষেত্ৰত অকণমান ৰিস্কি হয় খুব ডকাইত হয় এইখিনিত বুলি শুনিছোঁ আৰু কিন্তু নিজে পোৱা নাই এদিনো বাৰু ঠিক আছে আহক এয়া গৈ আছোঁ এখন কয় DL টি ষ্টেট বুলি কয় এইখিনি বহুত ধুনীয়া ঠাইডোখৰ এনেও কেতিয়াবা আহোঁ গতিকে আজিও আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ যদিও গৰু ভেকচিন দিয়া দেখুৱাম মেইন উদ্দেশ্য ভিডিঅ'টো সেইটোৱেই তথাপিও প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্যখিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব নিশ্চয় এই ভিডিঅ'টো চাই গতিকে এই ঠাইডোখৰ মানে বেলেগ ধুনীয়া মানে অতি সুন্দৰ চাই ভাল লাগে আৰু তাৰ মাজতে আৰু এটা কথা কওঁ মই ইউটিউবৰ ভিডিঅ' বনোৱা বহুত নতুন হৈ আছে এডিটিঙৰ কাম ভালদৰে নাই জনা আৰু হয়তো বহুত কিবা কিবি দুখ থাকিব যিহেতু নতুন হয় গতিকে সেইবিলাক সকলোবিলাক মাফ কৰি পিনে ভিডিঅ'বিলাক আঁকোৱালি লৈ যাতে তাৰে আশা কৰিছোঁ এইখিনি কয় এইটো DL টি ষ্টেট ফেক্টৰীটো হয় এইখিনিও বহুত ধুনীয়া লাগে ঠাইডোখৰ গতিকে ইয়াৰ পিছত বলক আমি চাওঁ ডাইৰেক্টলি তাতে লগ পাম টেঙাখাটত ভেকচিন দিয়া ঠাইত বলক doses in head tamne kiman hobo apnar 200 cattle vaccinated demand to korile goru ba mo mane duko dozor ghor ami 50 ta korilo tetila tat ami 50 ba apni korile 47 ta apni 47 goru korile 3 ta jani buffalo korile here buffalo korile buffalo নহলে নীল তাৰপিছত না 15 জন এনেকৈ হাৰ্ডি গৰু হ'লে ইয়াত দিব লাগিব হাৰ্ডি হয় এইডোখৰ দেখাইছে তো এইখিনিতে গম পালোঁ যে গৰু ভেকচিন দুঠাইত দিব পাৰি এডোখৰ সেই পিছফালে সেই নেগুডাল যোনখিনিত আছে সেইখিনিত দিব পাৰি ভেকচিনটো আৰু এডোখৰ ডিঙিৰ ওপৰত দিব পাৰি এতিয়া যে মানুহজনে হাতখন দি দেখাইছিলে সেইডোখৰ ঠাইত দিব পাৰি আৰু ভেকচিনটো দিব লাগিব 2 ml কে আৰু ভেকচিনটো দিয়াৰ আগত মই ভাবিছিলোঁ যে ডাইৰেক্ট বেজটো ডাইৰেক্ট মাৰি দিয়া হয় কিন্তু নহয় নিডেলটো প্ৰথমতে উলিয়াই পিনে তাৰপিছতে দিয়া হয় আৰু ইয়াৰ পিছত এই মানুহজনে ভেকচিনটো কিদৰে দিয়া হ'ব সেইটো দি দেখালে ভাল লাগিলে চাই তো ভাবিছোঁ যদি মই চান্স এটা ল'ম বুলি ভাবিছোঁ মই এবাৰ দি চাওঁ কেনেকুৱানো লাগে গৰু ভেকচিন দি পিনে পিছে এজনীয়ে গৰু আছে কেনেকৈ গোটেইখিনিক দিয়া হ'ব বাৰু দেখা যাওক আহক চাই থাকোঁ কিমান 10 ml 2 ml
আঙুলি আপুনি দেখাই দিয়ক ফটোগ্ৰাফ মাৰি লওঁ এইফালৰ পৰা দেখাই দিয়ক ৰখাই দিয়ক আঙুলি ৰখাই দিয়ক চালু হয় ময়ো অলপ চান্স এটা ল'লোঁ আৰু এনেদৰে ওপৰত সেইখনৰ ওপৰতহে ভেকচিনটো ট্ৰাই দিবলৈ দিলে আৰু ময়ো আহি গ'লোঁ এবাৰ দি চাওঁ বুলি গতিকে ময়ো দি চাম এবাৰ তাৰপিছতহে আৰু শান্তি হ'ব যিকোনো কাম এটা কৰি চাব লাগে ন কৰি চাই এক্সপিৰিয়েঞ্চবিলাক কৰি চাব লাগে এক্সপিৰিয়েঞ্চবিলাক লৈ ভাল লাগে মানে যদিও এইটো কামত মই নেযাওঁ একো নকৰোঁ তথাপিতো এবাৰ এনেই তাতো এই থাৰ্মকলখনতহে দিছোঁ আৰু মই দিব টাইমতে গৰুটো অলপ চটফটাই দিলে ঠিক আছে ইয়াৰ পিছত বাৰু যি কি নহওক এনেদৰে আপোনালোকক ভেকচিন দিয়াটো দেখালোঁ ইয়াৰ পিছত মানে কি হয় গৰু ভেকচিন দিয়াৰ পিছত কি হয় এখন টেগ এখন কাণত লগাব লাগে সেই টেগখন লগালে মানে কি হয় য়েল্ল' কালাৰৰ টেগ এখন আহে তাত নাম্বাৰ এটা থাকে সেইখন লগালে মানে যদি ভেকচিনে কিবা ইনফেকশ্যন কৰে তেতিয়া তাৰ চৰকাৰী সাহাৰ্য পোৱা যাব আৰু চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব সেইবাবে টেগখন লগাব লাগে যদি কাৰোবাৰ ঘৰত টেগখন লগাবলৈ যায় প্ৰত্যেকে যাতে টেগখন লগাই লয় এতিয়া টেগখন কিদৰে লগাব লাগে সেইটো দেখাই দিলে এনেদৰে মেচিন এটা আহে এইটোত লগাই পিনে গৰু কাণৰ গানখন তিনিডাল মানে শিৰ থাকে সেই শিৰকেইডাল চিনাক্ত কৰি পিনে তাৰ শিৰকেইডালত নপৰাকৈ মাজত লগাব লাগে টেগটো নহ'লে কি হয় তেজ ওলাই আহে গতিকে ইমানখিনি আপোনালোকক আজি দেখালোঁ আৰু গৰু ভেকচিনৰ ওপৰত গৰু এই আঁচনিটোৰ ওপৰত এই আঁচনিটো হৈছে আপোনালোকৰ নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম বুলি নতুন আঁচনি এটা কেন্দ্ৰীয় চৰকাৰে লাগু কৰিছে এই আঁচনিটোৰ অধীনত এই কামখিনি কৰা হ'ব আৰু ইয়াৰ বাবে যথেষ্ট সংখ্যক টেম্পৰেৰী ভেকচিনেটৰ লোৱা হৈছে যিসকলে এই ভেকচিনবিলাক দিয়া হ'ব আৰু মই জনামতে বৰ্তমান ভেটেনেৰীবিলাকত মানে কৰ্মৰত ডক্তৰ বা যিবিলাক কম্পাউণ্ডাৰ বুলি কয় তেনেলোকৰ সংখ্যা বহুত কম যাৰ বাবে এনেদৰে প্ৰশিক্ষণ দি পিনে টেম্পৰেৰীকৈ কিছুমান ভেকচিনেটৰ লোৱা হৈছে আৰু এইদৰে কাণত এই মাজৰ এইখিনিতে দিয়া হ'ব আৰু আপোনালোকৰ ঘৰতো যদি গৰু আছে যদি ভেকচিন দিবলৈ যায় এই ব্যৱস্থাখিনি যাতে আপোনালোকে ধুনীয়াকৈ কৰিবলৈ দিয়ে কিছুমানে ভয় খাই কৰিবলৈ নিদিয়ে কিবা ইনফেকশ্যন হ'ব বুলি কিন্তু নাই একো প্ৰব্লেম নহ'ব মোৰ মতে কৰিবলৈ দিব সকলোকে আৰু ইয়াৰ লগে লগে ভিডিঅ'টোৰ পৰা লাহেকৈ বিদায়ো ল'ম আৰু মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই সামান্য প্ৰচেষ্টাটোক যাতে আগুৱাই যোৱাত সহায় কৰে তাৰ বাবে আপোনালোকক অনুৰোধো জনাইছোঁ গতিকে ইয়াৰ পিছত লগ পাম ইয়াৰ নেক্সট ভিডিঅ'ত আহি থাকক ভিডিঅ' দি থাকিম অকণমান এইকেইদিন বিজি আছিলোঁ গতিকে দিবলৈ পৰা নাছিলোঁ এই ভিডিঅ'টো কৰা দিন হ'ল 4-5 দিনমান আগতেই ভিডিঅ'টো বনাইছিলোঁ কিন্তু দিবলৈ পৰা নাছিলোঁ গতিকে নেক্সট টাইমৰ পৰা যিমান সোনকালে পাৰোঁ চেষ্টা কৰিম আৰু এনেদৰে গৰুটো ভেকচিন দিয়া হ'ল গৰুটোৱেও ভাবিছে কি কৰিছে বুলি আৰু মোৰ ভিডিঅ'খিনিত যিখিনি প্ৰব্লেম পাইছে আপোনালোকে সেইখিনি যাতে মোক জনায় তেতিয়াহে মই ভিডিঅ'খিনি মোৰ উন্নতমানৰ কৰিব পাৰিম তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ মোক কমেণ্টত যাতে কয় কি ভুল হৈছে মই জানো যথেষ্ট ভুল আছে কি ভুল হৈছে সেইখিনি যাতে কয় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ আহক নেক্সট ভিডিঅ' লগ পাম এতিয়ালৈ বাই বাই থেংক ইউ ফৰ ৱাচিং বাই বাই Now you can do it like this, take it to the left, or you can do it like that. Now you can do it like this, take it to the left, or you can do it like that. Shake it to the right. All my ladies and my mans and all my ladies. All my ladies and my mans and all my ladies.